ডক্টৰ নোমল মমিন ছাৰে যিখিনি কথা কৈছে এই কথাটো তেওঁ অৱগত যদিও হোৱা নাই আৰ্টিকল 240 এই কথা যদি তেওঁ নাজানিলে আমি শিকাম আৰ্টিকল 240 এই কথাটো একো মই স্পষ্ট কৈছো আমাৰ এএসডিসি অফিচ আছে আহক তেজৰ কথা আপুনি জড়িত আছে ব্লাডৰ লগত আপোনাৰ কানেকশ্যন আছে বুলি কৈছে কিন্তু আজি চেমছন সিং আপোনাক আজি ঠুকিছে আপোনাক ভাইৰাছ যি কেইদিন আগত হৈছিলে কৰোনা ভাইৰাছ তাতকৈ এইটো ডেঞ্জাৰাছ ভাইৰাছ সৰ্বপ্ৰথমে সাংবাদিক বন্ধুসকল নমস্কাৰ আজি প্ৰধান মিডিয়া হাউচত আজি আমি প্ৰেছ মিট বহাৰ কাৰণটো আজি আপোনালোকৰ প্ৰচাৰ মাধ্যম আপোনাৰ সাংবাদিক বন্ধুসকল আৰু প্ৰধান সমষ্টিবাসী ৰাইজক সকলোকে আন্তৰিক ধন্যবাদ দিছো সৰ্বপ্ৰথমে বিশেষ আজি আমি প্ৰেছ মিট মতাৰ কাৰণটো এয়াই হৈছে যেহেতু আমাৰ 108 বকাজান LAৰ বিধায়ক ডক্টৰ নোমল মমিন তেখেতৰ কিছুমান মন্তব্য আগবঢ়োৱা যেহেতু দুৱাৰ বাগৰি সমষ্টিত হেয়াঙাদং পমি ষ্টেচনত তেখেতে সাংবাদিকৰ আগত তেওঁ কিছুমান কথা কৈছে আৰু সেই কথাটো কাৰ্বি আংলং ৰাইজে অসন্তুষ্ট প্ৰকাশ কৰিছে আৰু দুখ প্ৰকাশ কৰিছে তো সেই গতিকে মই তেখেতক অৱগত কৰিব বিচাৰিছো যেহেতু ডেভেলপমেণ্টৰ বিষয়ে তেওঁ যিটো উল্লেখ কৰিছে যিটো ডেভেলপমেণ্ট আহিছে আমাৰ কাৰ্বি আংলঙত বা আমাৰ বকাজান LA সমষ্টিত সেই ডেভেলপমেণ্ট অনাটো তেওঁক আমি ধন্যবাদ দিছো আৰু কাৰ্বি আংলং CM টিম কাৰ্বি আংলং আৰু বৰ্তমান কাৰ্বি আংলঙৰ MLA সকলক আমি ধন্যবাদ দিছো উন্নয়ন হওক আৰু ডেভেলপমেণ্টটো আমি বিচাৰিছো ডেভেলপমেণ্ট আনিব পাৰিছে ভাল কথা কিন্তু সেই ডেভেলপমেণ্টৰ বিষয়ে সুধোতে তেওঁ আমাৰ কাৰ্বি আংলঙৰ উন্নয়নৰ কথালৈ তেওঁ কৈছিলে যিটো মেডিকেল কলেজ আহিছে ইউনিভাৰ্চিটি আহিছে আৰু অন্যান্য ডেভেলপমেণ্ট স্কিল আহিছে কিন্তু সেই তাৰ মাজত তেওঁ এষাৰ কথা কৈছে আৰ্টিকল 244A তো আৰ্টিকল 244A 244 কৰ যিটো ধাৰা সেইটো কাৰ্বি আংলং ৰাইজে যদি বিচাৰে সেইটো লছ হ'ব মানে পিছ পৰি যাব বুলি তেওঁ মন্তব্য আগবঢ়াইছিল তো মই এটা কথা স্পষ্টকৈ মই ক'ব বিচাৰিছো যেহেতু কাৰ্বি আংলং অট'নমাছ কাউন্সিল আমাৰ জিলা 1952 চনত আমি কাউন্সিলখন হোৱাৰ পাছত যেহেতু কাৰ্বি আদৰবাৰ নেতৃত্বত কিন্তু আজি আমাৰ ডিস্ট্ৰিক্ট কাউন্সিল বৰ্তমান আমাৰ কাউন্সিলখন 1995 ASDC সময়ত MOU চুক্তি কৰিছিল সেই MOU চুক্তি কৰি আজি ডেভেলপমেণ্ট অন 30 ডিপাৰ্টমেণ্ট চুক্তি হৈছিল তাৰ মাজত এতিয়া বৰ্তমান কংগ্ৰেছ চৰকাৰো আহিছিল কংগ্ৰেছ চৰকাৰো উন্নয়নৰ কাম কৰিছে ASDCও উন্নয়নৰ কাম কৰিছে আজি বিজেপি চৰকাৰ আহিছে বিজেপি চৰকাৰো উন্নয়ন কৰিছে কিন্তু আমি কোনো এটা চৰকাৰক আমি মানে নাই কৰা বুলি আমি ক'ব নোৱাৰো আজিৰ প্ৰেছ মিটত আৰু আমি বিজেপি বেয়া কংগ্ৰেছ বেয়া ASDC বেয়া CPIML বেয়া APHLC বেয়া আমি কোনো দল বিৰোধী কৰিবৰ কাৰণে আজি প্ৰেছ মিট মতা নহয় কিন্তু আমি সচেতন ব্যক্তি হিচাপে আমি ক'ব বিচাৰিছো যেহেতু আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলত আৰ্টিকল 244A এইটো হ'ব কাৰ্বি আংলং ৰাইজৰ কাৰণে কাৰ্বি আংলঙৰ সম্পত্তি হওক কাৰ্বি আংলং ৰাইজৰ প্ৰপাৰ্টি হওক কাৰ্বি আংলঙৰ অধিকাৰ এইটো প্ৰাপ্য অধিকাৰ সেই আৰ্টিকল 244A হলে কি হ'ব পাৰে এই কথাটো তেওঁ এতিয়ালৈকে স্পষ্টকৈ বুজি পোৱা নাই আৰ্টিকল 244A হলে কি হ'ব আমাৰ জুডিচিয়েল পাৱাৰ থাকিব লেজিসলেটিভ পাৱাৰ থাকিব আমাৰ ইয়াতে ফাইনেন্স পাৱাৰ আহিব আমাৰ ইয়াতে অন্যান্য পাৱাৰ আমাৰ কাৰ্বি আংলঙতে আহিব
সেই আৰ্টিকল 244A টো আমাৰ কাৰ্বি আংলঙৰ ৰূপায়ণ হলে আমাৰ কাৰ্বি আংলং নিশ্চয়কৈ উন্নত হ'ব আৰু উন্নয়ন হ'ব। নট ফৰ কাৰ্বি আংলঙত যিমানখিনি জনজাতিৰ ধৰ্ম বৰ্ণ লোক বসবাস কৰিছে আজি উন্নয়ন ক্ষেত্ৰত আগবাঢ়ি যাব বুলি এটা আশাবাদী। আৰু সেই আৰ্টিকল 244A আজি আমি আমাৰ অধিকাৰ আমি বিচাৰিব লাগিব। আৰু এইটো সংবিধানত থকা আৰু এইটো অসমৰ পৰা আমি একেবাৰে ছেপাৰেট বুলি নহয়, আসাম উইদিন ষ্টেট অসমৰ ভিতৰতে এটা ষ্টেট বনাব পাৰে, এই কথা এটা স্পষ্ট তাত আছে। আজি সেই অট'নমাছ ষ্টেট আজি আমি নিবিচাৰি কাৰ্বি আংলঙৰ। কিন্তু ডক্টৰ নোমল মমিন ছাৰ, আপোনাৰ এটা প্ৰশ্ন কৰিব বিচাৰিছো। আপুনি ডেভেলপমেণ্ট এইটো কৰিছে আমুক সময়ত কি কৰিছে, এইবোৰ কথা কোৱা আপোনাৰ কাৰণে এটা ভুল মন্তব্য বুলি মই ভাবো। কাৰণ সেই চৰকাৰ থকা সময় উন্নয়নৰ কাম কৰিছে। আজি আপোনাৰ MLA থকা আপুনি উন্নয়ন কৰিছে, আমি আপোনালোকক ধন্যবাদ দিছো উন্নয়নৰ ক্ষেত্ৰত। কিন্তু আপুনি এই বিষয়টো কিয় উল্লেখ কৰিব যে আৰ্টিকল 244 আহিলে আপোনাৰ লছ হ'ব? তেতিয়াহ'লে এইটো অট'নমাছ কাউন্সিল বৰ্তমান কাউন্সিলখন তেতিয়া সেইটো আহিছে, সেইটো কাৰণে আমাৰ লছ হৈছে নেকি? তেতিয়াহ'লে আমাৰ 30 ডিপাৰ্টমেণ্ট যিটো ASDC থকা সময়ত যিটো MOU চুক্তি কৈছে 1995 তো 30 ডিপাৰ্টমেণ্টৰ চুক্তিত আজি কাৰ্বি আংলং অট'নমাছ কাউন্সিলত এতিয়া বিভাগ আপোনাৰ ডিপাৰ্টমেণ্ট যিখিনি আছে, যিটো PHE ডিপাৰ্টমেণ্ট, এডুকেশ্যন ডিপাৰ্টমেণ্ট, ছয়েল ডিপাৰ্টমেণ্ট, অন্যান্য এনেকুৱা ডিপাৰ্টমেণ্ট যিমান আছে, উন্নয়ন ডিপাৰ্টমেণ্ট, সেই ডিপাৰ্টমেণ্টসমূহ আজি অনাটো কি আমাৰ কাৰণে লছ হৈছে নেকি? মোৰ এটা প্ৰশ্ন ডক্টৰ মমিন ছাৰক। আজি আমাৰ কাউন্সিলৰ যিটো 244A যদি ইমপ্লিমেন্টেশ্যন হলে এই বস্তুটো আমাৰ কাৰ্বি আংলং আগবাঢ়ি যাব। তো সেই গতিকে সেই আৰ্টিকল 244A টো বিচাৰিব নালাগে বুলি কোৱা কাৰণটো সেইটো আমি দুখ পাইছো। আৰু এই বিষয়টো কিয় কব? আৰু আজি তেওঁ নিজৰ স্বাৰ্থৰ কাৰণে কৰিছে বুলি আজি প্ৰমাণিত হৈছে আৰু তেওঁ নিজে স্বীকাৰ কৰিছে। মানে 244A টো তেওঁ নালাগে বুলি কোৱা কাৰণটো কি বুজাইছে? মানে তেওঁৰ মতে হ'ব লাগে সকলো দুখীয়া হ'ব লাগে। মানে দুখীয়া হলে কি হ'ব? তেওঁৰ মতে এই টকা পইচা দি এইটো ৰাস্তা পথ পদূলি বনাই দিছে, এই সৰু সুৰা কাম দেখুৱাই দিয়ে, সেইটো ডেভেলপমেণ্ট হলে মানুহক মানে এনেকুৱাৰে খুচৰাব পাৰিব লাগিব। মানে ডেভেলপমেণ্ট হ'ব নালাগে, টকা পইচা আঁচনি দেখুৱাই মানে তেওঁলোক মানে আমাৰ কাৰ্বি আংলং ৰাইজক মানে ঠগি মেলি তেওঁলোকৰ নিজৰ চেয়াৰপাৰ্চনত নিজৰ পদবীত সদায় মানে তেওঁলোক বহি থাকিবৰ কাৰণে সেই এটা ষড়যন্ত্ৰ বুলি ভাবো। আৰু অট'নমাছ ষ্টেট বা আৰ্টিকল 244A তেওঁৰ মতে এটা বিৰোধী হিচাপে তেওঁ ইয়াত দেখুৱাইছে। তেওঁ এটা বিৰোধী নেতা হিচাপে তেওঁ নিজক চিনাক্ত কৰা হৈছে বুলি মই আজি প্ৰেছ মিটৰ যোগেদি মই ক'ব বিচাৰিছো। গতিকে টিম কাৰ্বি আংলং, CM ছাৰকে ধৰি সকলো সচেতন ব্যক্তি, বুদ্ধিজীৱীসকল আৰু নেতাসকল আৰু আমাৰ অসম চৰকাৰ, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বৰ্তমান আপোনাৰ নৰেন্দ্ৰ মোদী চৰকাৰ, BJP চৰকাৰ, এনেকুৱা ব্যক্তি এনেকুৱা ভুল মন্তব্য দিয়া, এনেকুৱা মানুহৰ মাজত বিশৃংখলা বিষয় প্ৰচাৰ কৰা সেইবোৰ নেতাসকলক সেই পদবীৰ পৰা অতি শীঘ্ৰে বহিষ্কাৰ কৰিব লাগে। আৰু এনেকুৱা নেতাসকলক আকৌ যদি টিকেট দিয়ে সেইসকল নেতাকেইটাক অনাগত দিনত আমাৰ কাৰ্বি আংলঙৰ ভৱিষ্যত কাৰণে অন্ধকাৰ হ'ব বুলি মই ভাবো। আৰু বিশৃংখলা সৃষ্টিহে তেওঁলোক কৰিব কাৰণে ষড়যন্ত্ৰহে কৰি আছে বুলি মই ভাবো। আজি মই ক'ব বিচাৰো প্ৰেছ মিটৰ যোগেদি ডক্টৰ নোমল মমিন ছাৰক, আজি তেওঁ কৈছিলে যিদিনাখন যে আৰ্টিকল 244, কিন্তু তেওঁ আকৌ ক্লিয়াৰিফিকেশ্যন এটা দিছিলে যে চেমচন সিং ইংকিৰ বিষয় কৈছিলে, তেখেতৰ পৰিয়ালৰ বৰ্গৰ কথা উল্লেখ কৰি কৈছে। আৰু তেওঁ কৈছে বোলে তেখেতৰ পিতৃ মাতৃৰ কথা কৈছে। তো আজি আমি তেওঁক সোধা নাই যে ডক্টৰ নোমল মমিন আপোনাৰ ফেমিলি কাৰ লগত কি কানেকশ্যন আছে, কাৰ লগত কি ৰিলেটেড আছে, আমাৰ সেইটো আমাৰ প্ৰশ্ন নহয়। আৰু আমাৰ কাৰ্বি আংলঙত আপুনি আছে আৰু আমি সকলো আমি কাৰ্বি আংলঙত আছো, সকলো আমি কাৰ্বি। তো আপোনাৰ যে MLA দুবাৰকৈ আমি জিকুৱাইছো, সেই উদ্দেশ্যটো আছিল কি যে আপুনি এজন ভাল ব্যক্তি আৰু শিক্ষিত এজন আৰু ডক্টৰেট এজন, আমি সেইটো প্ৰাউড ফিল কৰো আপোনাক। সেই প্ৰাউড ফিল কৰাৰ কাৰণে আপুনি দুবাৰকৈ আপুনি ইয়াত বিধায়ক হিচাপে হ'ব পাৰিছে। আৰু বিধায়ক বুলিও নহয়, আপুনি অসম
অথবা আপুনি তাত স্পিকাৰ হিচাপে আপুনি তাত ষ্টেণ্ড কৰিব পাৰিছে, জাজ দিব পাৰিছে, আপুনি তাত বহি আমাৰ এটা প্ৰাউড ফিল কৰো যে আমাৰ কাৰ্বি আংলঙৰ পৰা এজন জ্ঞানী গুণী বুদ্ধিজীৱী বা এজন নেতা পাইছো যে তেওঁ এছেম্বলিত তেওঁ এজন স্পিকাৰ হ'ব পাৰিছে, অধ্যক্ষ হ'ব পাৰিছে। সেই কথাটো আমি কাৰ্বি আংলং ৰাইজৰ আমি আলাপ আলোচনা কৰো, আমাৰ মাজতে এইটো প্ৰচাৰ চলে। আজি আমি যুৱক নেতা বা আমি যুৱক উঠি অহা প্ৰজন্ম, আজি আপোনালোক ভাল কাম কৰিছে, আমি ধন্যবাদ দিওঁ। আৰু আজি কাৰ্বি আংলং ৰাইজে ইমান দিনে আপোনাক বিপক্ষে আজি কোনোবা কৈছিলে নেকি আপুনি ডেভেলপমেণ্ট কৰা নাই? আজি কেতিয়াবা আপোনাৰ 2 টাৰ্ম আপোনাৰ MLA হ'ল, আপোনাৰ সেই এগেইনষ্টত ফাৰ্ষ্ট আপোনাক কোনোবা কৈছিলে নেকি যে আপুনি যে আৰ্টিকল 244 এৰ কথা আপুনি কোৱা নাই বুলি? আপুনি কেতিয়াবা ভাবিছিলে নেকি যে কাৰ্বি আংলঙৰ বিষয়ে মই 2-1টা কথা কম বুলি? কিন্তু আজিলৈকে আপুনি অট'নমাছ ষ্টেটৰ কথাটো আজিলৈকে আপুনি মোক খোলাই নাই নেকি মোৰ জনাত? আপুনি MLA হয়, লেজিসলেটিভ পাৱাৰ এছেম্বলিত বহিছে, আপুনি তাত উত্থাপন কৰিব লাগে আৰ্টিকল 244 এই কথা আপুনি ক'ব লাগিব। আপুনি অট'নমাছ ষ্টেটৰ কথা ক'ব লাগিব, কাৰণ ইয়াত কাৰ্বি আংলং হয় যেতিয়া কাৰ্বি আংলঙৰ চিন্তা আপুনি কৰিব লাগিব। আপুনি নিজ স্বাৰ্থৰ কাৰণে কৰিলে নহ'ব। আৰু আজি সেই আপুনি 2 টাৰ্ম MLA হোৱাৰ পাছতো আমাৰ বোকাজান LA বুলি নহয় কাৰ্বি আংলং ৰাইজেও আজিলৈকে আপোনাৰ ওপৰত ভুল মন্তব্য কোনো কৰাও নাই যে আপুনি এজন MLA হয় কিয় আপুনি অট'নমাছ ষ্টেটৰ কথা কোৱা নাই, আপুনি কিয় আৰ্টিকল 244 ওপৰত কোৱা নাই, আকৌ আপুনি কিয় ডেভেলপমেণ্ট আনা নাই, আজিলৈকে কোৱা নাই। কিন্তু আপুনি সেইদিনাখন গোৱাৰ বাগৰি যিটো মাজনী প্ৰগ্ৰামৰ সময়ত মিডিয়াসকলক সোধা প্ৰশ্নত আপুনি যি কথা কৈছিলে, সেই কথাষাৰলৈ আপুনি কৈছিলে আৰ্টিকল 244 এইফালে আমাৰ কাৰণে লছ হ'ব, মানে আপোনাৰ মতে এইটোৱে দেখুৱাইছে যে অট'নমাছ ষ্টেট নালাগে আৰু বিচাৰিব নালাগে, আৰ্টিকল 244 AB নালাগে আৰু বিচাৰিব নালাগে। এই কথাটোৱে আপুনি প্ৰমাণিত কৰিছে। মানে কাৰ্বি আংলঙৰ ৰাইজে মানে সেই বস্তুটো মানে নিমাত হ'ব লাগিব, মানে একো ক'ব নালাগে আপোনাৰ মতামতৰ মতে। কিন্তু সেই কথাষাৰলৈহে আপোনাৰ আজি এই পৰিস্থিতি এই পৰ্যায়ত আহিছে যে আপোনাৰ মূৰ্তি দাহ কৰিব লগা কাৰণটো সেইটোহে। কিন্তু সেইটো নহয় যে আমি কোনো জাতি বিৰোধী কৰা নহয়, কোনো ধৰ্ম বিৰোধী কৰা নহয়। আজি আমি প্ৰেছ মিট কৰিছো, আমি শান্তি আৰু সম্প্ৰীতি আৰু ঐক্য হবৰ কাৰণে আজি এই প্ৰচাৰ মিডিয়া পাৰ্চন সকলৰ যোগেদি, সাংবাদিক সকলৰ যোগেদি যাতে এই প্ৰচাৰটো চলে। ডক্টৰ মুমিনৰ কেৰেক্টাৰটো কেনেকুৱা, তেখেতৰ স্বভাৱটো কেনেকুৱা, তেখেতৰ চৰিত্ৰটো কেনেকুৱা, এই কথাটো ৰাইজে অৱগত হওক বুলি আজি আমি প্ৰেছ মিট মাতিছো। আজি ইলেকশ্যনৰ কথা কওক তেতিয়াহ'লে, কিয় ইলেকশ্যন কৰা নাই? আজিতো হিমন্ত বিশ্ব শৰ্মাৰ কথা কৈছিলে সেই কেইদিনৰ আগতে হিমন্ত কোৱা কথাটো। হিমন্তক কৈছিলে ছাৰ এইটো যে ইলেকশ্যন হ'ব লাগে বুলি কৈছিলে, যিহেতু উৰিয়াম ঘাটলৈকে আমাৰ এইটো বৰ্ডাৰলৈকে ইলেকশ্যন কৰিছে, তেতিয়াহ'লে লাহৰীজান, খটখটি আৰু PGR VGR এলেকা, তেতিয়াহ'লে সেইসমূহ ঠাইত কিয় ইলেকশ্যন কৰা নাই? কিন্তু আপুনিতো সেইবোৰ ক'ব লাগে, মানে সেইটো ক'ব নালাগে। মানে আপোনাৰ মতে ইলেকশ্যন হ'ব নালাগে, হিমন্ত যদি কৈছে ইলেকশ্যন হ'ব লাগে, সেই কথাটো বেলেগ কোৱা নাই। আজি আৰ্টিকল 244 এগেইনষ্টত আপুনি কিয় ক'ব? তেখেত ক'লে বুলি যে আপুনি ক'ব এই কথাটো নহয়, আপুনিতো ক'ব লাগে যে আমাৰ ডেভেলপমেণ্টেও দিছে আকৌ লাগিব, আকৌ লোৱাৰ পাছতো আমি আমাৰ দাবী কি, কাৰ্বি আংলং জনসাধাৰণৰ দাবী কি আছিলে যে অট'নমাছ ষ্টেট বা আৰ্টিকল 244 যিটো সংবিধানত লিখা আৰু তাত জিলিকি থকা দফাৰ মতে যিটো প্ৰাপ্য, সেই প্ৰাপ্যটো কাৰ্বি আংলং ৰাইজে বিচাৰিছে। গতিকে হিমন্ত ছাৰ বা মোদী ছাৰ আপোনালোকে অতি শীঘ্ৰে আমাৰ চৰকাৰ থকা সময়ত বা মূল কাৰ্যকালত দিয়াৰ ব্যৱস্থা কৰাটো হওক বুলি আপুনি দাবী কৰিব লাগিছিলে, বা মেমৰেণ্ডাম দিব লাগিছিলে, বা কাউন্সিলৰ লগত আলাপ আলোচনা কৰি সেই বস্তুটো ৰিজলিউশ্যন আপোনালোকে ল'ব লাগিছিলে। কিন্তু আজি আপোনাৰ মতামতটো আজি দেখাই দিলে, আপোনাৰ কেৰেক্টাৰটো আমাক দেখুৱাই দিলে যে আৰ্টিকল 244 যাতে মানে আমি দাবী কৰিব নালাগে আৰু আমি বিচাৰিব নালাগে। এই কথাটো কোৱাটো আমাৰ কাৰণে লছ বা লাভ, এই কথাটো আমাৰ জনসাধাৰণে জানে। তেতিয়াহ'লে যে অট'নমাছ ষ্টেটৰ কাৰণে যে কিমান মানুহে যে বলিদান হ'ল, সেই সকলৰ শ্বহীদ হ'ল, তো সেই শ্বহীদ সকলৰ আজি তেওঁলোকৰ আত্মা কি ক'ব আপোনাক কেতিয়াও
ৰেছপেক্ট নিদিয়ে সেই আত্মাসকলক যিসকল শ্বহীদ হৈ গ'ল আজি চেমছন চিংটিৰ আপুনি কথা কৈছিলে যে আমুক ফেমিলিৰ লগত আমাৰ ৰিলেটেড আছে আমুকৰ লগত আমাৰ কানেকশ্যন আছে আপুনি এতিয়া নিজৰ পৰিচয় দেখুৱায় কিন্তু আজি চেমছন চিংটিও আপোনাক গালি পাৰি আছে আপোনাক আপুনি জানে নে নাজানে এই কথাটো আজি চেমছন চিংটিৰ তেজৰ কথা আপুনি জড়িত আছে ব্লাডৰ লগত আপোনাৰ কানেকশ্যন আছে বুলি কৈছে কিন্তু আজি চেমছন চিংটিও আপোনাক আজি ঢুকিছে আপোনাক আজি চেমছন চিংটিয়ে আপোনাৰ কাৰণে তেওঁ কান্দিছে আজি আপোনাৰ কাৰণে চেমছন চিংটিৰ লগত যিসকল লগত শ্বহীদ বৰ্তমান যিমানখিনি শ্বহীদ হৈছে এই আৰ্টিকল 244 দাবীৰ ওপৰত তেওঁলোকৰ দাবী কৰা ব্যক্তিসকল বৰ্তমান যদিও নাই তেওঁলোকৰ মনত এটা আঘাতপ্ৰাপ্ত হানিছে আপুনি কিন্তু সেই সমূহৰ আত্মা কেতিয়াও আপোনাক ক্ষমা নকৰে আপোনাক কেতিয়াও ক্ষমা নকৰে সেইসকল আৰু বৰ্তমান যিসকল আমি আছো বৰ্তমান যিসকল আছে সেই সমূহ জাতি জনগোষ্ঠীৰ লোকসকলেও আপোনাক কেতিয়াও ক্ষমা নকৰে আৰু কৰিব নোৱাৰে এই কথাটো স্পষ্ট আজি মই প্ৰেছ মিট যোগেদি আপোনাক ভকিয়নি বুলি নহয় আপোনাক অৱগত কৰিছো ছাৰ বুলি কৈছো আপোনাক ৰেছপেক্ট কৰিছো আজি আমাৰ 244 এই হলে আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত চিন্তা কৰা আপুনি আমাৰ ভৱিষ্যত চিন্তা কৰক আমাৰ ভৱিষ্যত আছে আৰ্টিকল 244 অটোনমাস ষ্টেট হলে আমাৰ কি হ'ব আজি নাগালেণ্ড সুকীয়া ৰাজ্য আছে ষ্টেট আছে নাগালেণ্ড ষ্টেট আছে মিজোৰাম ষ্টেট আছে মেঘালয় ষ্টেট আছে অন্যান্য জাতি অন্যান্য দেশৰ ষ্টেট আছে আজি নেপালী নেপাল আছে মিজোৰাম আছে নাগালেণ্ড আছে মণিপুৰ আছে ত্ৰিপুৰা আছে আজি বিভিন্ন বিহাৰ আছে বেংগলী ৱেষ্ট বেংগল আছে আদিবাসী ঝাৰখণ্ড উৰিষ্যা আছে এনেকুৱা বিভিন্ন জাতি জনগোষ্ঠীৰ নিজৰ এটা স্থান আছে সেই স্থানৰ অধিকাৰ কি আছে সেই অধিকাৰ এক্সপাৰ ল কনষ্টিটিউচন আছে আপুনি এজন ৰাজনৈতিক নেতা হয় এজন নেতা হয় যদি এই সংবিধানৰ কথা নাজানে ইতিহাসৰ কথাই নাজানে তেতিয়া আপুনি কিহৰ বিধায়ক আপুনি কাৰ্বি আংলঙৰ ইতিহাস একোৱেই নাজানে আজিলৈকে আজি আপুনি অসম বুৰঞ্জীৰ কথা একোৱেই নাজানে আপুনি আজি অসমৰ যিমান আন্দোলন কৰি আছে সেই শ্বহীদসকলৰ কথা আপুনি একোৱেই নাজানে আজি আপুনি ভাৰত স্বাধীনৰ কথা আপুনি একোৱেই নাজানে আজি কনষ্টিটিউচনৰ কথাই যদি আপুনি নাজানে তেতিয়া আপুনি ত্যাগ কৰক আপুনি পদবীৰ পৰা ত্যাগ কৰক আৰু আজি এমএলএ নেক্সট টাইমৰ কাৰণে আকৌ যদি আপুনি এতিয়া দাবী কৰিছে বিচাৰিছে কিন্তু আপোনাৰ কাৰণে সেইটো লাজজনক আপোনাৰ বিচৰাতে আপোনাৰ ভুল বুলিহে মই কওঁ সেই গতিকে আপুনি এতিয়া সাপোজ মই এক্সাম্পল এটা দিছো আপুনি কৈছে আৰ্টিকল 244 বিচাৰিলে আমাৰ কাৰণে লছ তেতিয়াহ'লে আপুনি যেতিয়া সংহাৰ পাতিছে সংহাৰ পতাৰ পাছতে আপোনাৰ ভৱিষ্যতৰ কাৰণে আপোনাৰ প্লেনিং থাকে প্লেনিং ক'ত আপুনি বিয়া পতাৰ পাছত আপোনাৰ ল'ৰা ছোৱালী লাগে সেই ল'ৰা ছোৱালীটো আপোনাৰ বুঢ়া বুঢ়ী হ'লে সেই ল'ৰা ছোৱালী আপোনাৰ দেখভাল কৰি আপোনাক চাব তো সেইটোৱেতো আপোনাৰ আৰ্টিকল 244 এ হয় সেইটোৱে আপোনাৰ 244 এটো সেম আমাৰ কাৰ্বি আংলং ৰাইজৰ আৰ্টিকল 244 এটো তাকেই বুজাইছে আমাৰ ল'ৰা ছোৱালী আৰ্টিকল 244 এ সেই আৰ্টিকল 244 এ হে কাৰ্বি আংলঙক চাব উন্নয়ন কৰিব ডেভেলপমেন্ট কৰিব মোৰ পাৱাৰ থাকিব আৰু সেই মোৰ পাৱাৰটো আজি আমি দাবী কৰিছো আৰু সেই দাবীৰ মতে আজি আমি 40-50 বছৰ ধৰি আজি আমি ষ্ট্ৰাগল কৰি আছো ডু এণ্ড ডাই আজি এই ডু এণ্ড ডাইট কৰাটো আপোনাৰ মতে কি কৰিব লাগে আপোনাৰ মতে এইবোৰ মানে গোটেই পানীত বৰফৰ নিচিনা গলাই দিছে আপুনি গলাব বিচাৰি আছে আপোনাৰ সেইটো ষড়যন্ত্ৰ কিন্তু এটা আকৌ এটা কথা মই স্পষ্ট ক'ব বিচাৰিছো এটা আপুনি কাৰ্বি অনা কাৰ্বিৰ কথা একটা কথা শুনি পাইছো ট্ৰাইবেল নন ট্ৰাইবেল কথা আমি শুনি পাইছো আৰে ভাই আমি সেইটো কথা এটা মই স্পষ্ট ক'ব বিচাৰিছো আজি এই প্ৰেছ মিটৰ যোগেদি আজি মই দেওপানী সমষ্টিৰ মোৰ নাম শ্ৰীযুত বিদ্যা সিং দিছো মই 2022 মই এছডিচিৰ হৈ মই প্ৰতিনিধিত্ব হিচাপে ৰাইজৰ প্ৰতিনিধিত্ব হিচাপে এছডিচিৰ 1986 জন্ম হোৱা এছডিচি অট'নমাছ ষ্টেট ডিমাণ্ড কমিটিৰ এটা সাকসেসফুল পাৰ্টি 1995 এমু চুক্তি কৰিছে সেই সাকসেস হোৱা পাৰ্টিৰ থ্ৰুত আজি মই এটা যুৱ প্ৰজন্ম হয় এজন মই যুৱ নেতা বুলি মই নিজক কৈছো সন্মুখত প্ৰেছ মিটৰ সন্মুখত আজি মই ৰিপ্ৰেজেন্ট হৈছো কাৰ কাৰণে কাৰ্বি আংলং জনসাধাৰণৰ কাৰণে কাৰ্বি আংলং বিভিন্ন জাতি ধৰ্ম বৰ্ণ লোকৰ কাৰণে কাৰ্বি আংলঙৰ সমাজৰ কাৰণে আজি মই ৰিপ্ৰেজেন্ট হৈছো আজি 24 নং দেওপানী সমষ্টি 2022 মই ইলেকশ্যন আজি মই নিমাত হ'ব নোৱাৰো আজি মই নিমাত
হ'ব নোৱাৰো কাৰণে আজি মই প্ৰেছ মিট পাতিছো আমি এই কেইজন হৈ আজি আমি মাত মাতিয়াৰ কাৰণটো হৈছে আজি আমি এই অটোনমাস ষ্টেট আমাৰ দাবীটো অকল আমাৰ কাৰণে এএফডিসি দলটো আমাৰ ব্যক্তিগতৰ কাৰণে নহয় এএফডিসি যেতিয়া আছিলে সেই চৰকাৰ বিনামূলীয়াকৈ চাকৰি দিছে বিনামূলীয়াকৈ পাট্টা দিছে বিনামূলীয়াকৈ উন্নয়ন কৰিছে পথ পদূলি বনাইছে স্কুল কলেজ বনাইছে কি এএফডিসি সময় নাই কৰা আজি কোনোবা ক'ব পাৰিব নেকি কাৰ্বিৰ বাহিৰে বেলেগ ট্ৰাইব গাৰো ট্ৰাইব বা বেলেগ অন্যান্য ট্ৰাইব কি চাকৰি নাই পোৱা নেকি নাই পোৱা বুলি এজনৰ ক'ব পাৰিব নেকি আজি অসমীয়া মানুহ চাকৰি পাইছে বিহাৰী মানুহ চাকৰি পাইছে বেঙ্গলী মানুহ চাকৰি পাইছে নেপালী মানুহ চাকৰি পাইছে ইয়াতে গাৰো সম্প্ৰদায় চাকৰি পাইছে যিমান ট্ৰাইব আছে আজি ৰেংমা কুকি তেওঁলোকে চাকৰি পাইছে এছডিচিৰ সময়ত ডিমাছাও চাকৰি পাইছে আজি যিমান কাৰ্বি আংলঙত বসবাস কৰা লোক সকলেও ইয়াতে সুবিধা পাইছে নাই পোৱা বুলি যদি কোনোবা ক'ব পাৰে মই আজি প্ৰেছ মিটৰ যোগেদি মই সুধিব বিচাৰো নাই পোৱা বুলি যদি ক'ব পাৰে ডক্টৰ নুমল মমিন স্যাৰ আপুনি হেতু ডকুমেন্ট আমাক দেখাওক যে নাই পোৱা বুলি আপুনি নাই পোৱা বুলি এভিডেন্স আনক কিন্তু আমি এভিডেন্স আপোনাক দিব পাৰো কোন কোন ট্ৰাইবে চাকৰি পাইছে পোৱা নাই সেই গতিকে আপোনাক বিশেষ অনুৰোধ যাতে ইয়াত কাৰ্বি অনাকাৰ্বিৰ কথা নকওঁ আমি কোনো কাৰ্বি অনাকাৰ্বিৰ কথা আজিলৈকে আমি প্ৰচাৰ কৰা নাই আইএফডিচিৰ সময় সবক এক দৃষ্টি নিজৰ ল'ৰা ছোৱালী এক পৰিয়াল ঘৰ পৰিয়াল হিচাপে আজি আমি কাৰ্বি আংলঙত সুকীয়া আৰু শান্তি আৰু সম্প্ৰীতি আৰু ঐক্য হিচাপে আজি বসবাস কৰি আছে আৰু আছো আৰু থাকিম গতিকে সেই বিশৃংখল আৰু সেই অপপ্ৰচাৰ যাতে নচলাব ডেভেলপমেন্ট কৰা নাই বুলি হেতু কথা আপোনালোকে নকব যদি তথ্য লাগে আপোনালোকে কওক এছডিচি বনোৱা ৰাস্তা কেইটাইতো আপোনাৰ ব্লক এটা বিচাই আছে য'ত য'ত এছডিচি সময়ত বা কংগ্ৰেছৰ সময়ত য'ত য'ত স্কুল বনাইছে সেই তাতেতো আপোনালোকে কামবোৰ কৰি আছে আজি আপোনালোকে কি পিএইচৰ কাম কৰিছেতো আজি কাউন্সিলৰ পিএইচি থকা ডিপাৰ্টমেন্টৰ কাৰণে আজি জেএমএম কাম কৰি আছে আপোনাৰ আজি পিডব্লিউডি কাম কৰিছে পিডব্লিউ ডিপাৰ্টমেন্ট কাউন্সিলত থকা কাৰণে সেই অফিচৰ যোগেদি আপোনাৰ কামবোৰ কৰি আছে প্ৰচেছ কৰি আছে আজি অন্যান্য উন্নয়নৰ কাম যদিও হৈছে সেইটো ডিপাৰ্টমেন্ট হোৱাৰ কাৰণে ডিপাৰ্টমেন্ট থ্ৰুতে আপোনালোকে তাক এজেন্ডা লৈ আপোনাৰ পলিচি কৰি আপোনালোকে ডেভেলপমেন্ট আনিছে আজি যদি সেই সময়ত যদি আজি আনাটোই যদি ভুল হয় তেতিয়া অটোনমাস কাউন্সিলৰ ৰিটাৰ্ণ কৰিব লাগিব নেকি আমাৰ ডিস্ট্ৰিক্ট কাউন্সিলৰ আমি বেক কৰি দিব লাগিব নেকি মানে আমাৰ লছ হৈছে বুলি ক'ব লাগিব নেকি তেতিয়াহ'লেতো আমাৰ 30 ডিপাৰ্টমেন্ট যিকেইটা চুক্তি কৰা ডেভেলপমেন্ট সেইবোৰ গোটেই ঘূৰাই পঠিয়াব লাগিব মানে সেইবোৰ এতিয়া যিকেইটা বনাই থোৱা আঁচনিকেইটা সেইটো বলডেজাৰ আনি এতিয়া জেচিবি লগাই গোটেই উফাই পেলাই দিব লাগিব নেকি মানে সেই সময়ত ডেভেলপমেন্টটো মানে ডেভেলপমেন্ট নহয় মানে বৰ্তমান আপুনি এমএলএ হোৱাটোৱে আপোনাৰ ডেভেলপমেন্ট সেইটো মোৰ প্ৰশ্ন আপোনাৰ অনাটোৱে আপোনাৰ ডেভেলপমেন্ট মানে বাকি কৰা ফুল মানে ডেভেলপমেন্ট নহয় মানে উন্নয়ন নহয় মানে উন্নয়ন নাই কৰা মানে আপুনি অল ইন অল আৰে সেইটো কথা কোৱাটো আমাৰ কাৰণে আপোনাৰ কাৰণে কি নাজানো কিন্তু আমাৰ কাৰণে লাজতজনক মন্তব্য বুলি আপোনাক কওঁ আপুনি যিটো মন্তব্য দিছে সেইটো আপুনি লাজ পাব লাগে আপুনি এজন বিধায়ক হয় আপুনি এজন স্পিকাৰ হয় ডেপুটি স্পিকাৰ হয় আৰু আপোনাৰ পৰিচয় আজি যিটো আপুনি দেখুৱা দাঙি ধৰি ক'লে নহয় সেই তাৰ কথা কিন্তু যুগ 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 ধৰি সেইটো এটা স্মৃতি হৈ ৰব আৰু সেই বিষয়টো আজি এটা কনষ্টিটিউশন হৈ থাকিব এইটো এটা সংবিধান হৈ থাকিব এইটো এটা লিপিবদ্ধ হৈ থাকিব যে আমাৰ বকাজান এলেকাত আমুকৰ কাৰ্যকালত আমুক মুমিন ডক্টৰ নুমল মুমিন বুলি এজন বিধায়ক হৈছে কিন্তু সেই বিধায়কৰ সময়ত কাৰ্বি আংলঙৰ 244 এই যিটো কনষ্টিটিউশন সংবিধান থকা সেই বিৰোধিতা কৰা এজন নেতা আছিল বুলি আজি নামাকৰণ হ'ব বুলি মই আপোনাক আজি প্ৰেছ মিটৰ যোগেদি আপোনাক কৈছো সেই গতিকে আপুনি আৰ্টিকল 244 এই কথা যদি নাজানে তেতিয়াহ'লে আমাৰ এএছডিসি পাৰ্টিৰ হওক আমাৰ এএছডিসি পাৰ্টিৰ হওক জানিব কাৰণে টিউশন লওক আৰ্টিকল 244 এই অফ দ্য কনষ্টিটিউশন অফ ইণ্ডিয়াৰ হিষ্ট্ৰী যদি নাজানে ইতিহাস যদি নাজানে আমাৰ পাৰ্টিত আহক আমি শিকাম আৰু ডেভেলপমেন্টৰ কথা আপুনি কৈছে নহয় সেই ডেভেলপমেন্টৰ কথা যদি শিকিব মন আছে আমাৰ লগত আহক আপোনাৰ কাৰ্যকালত কেইটা চাকৰি দিছে কওকচোন আমাৰ বকাজান এলএৰ আগতে এমএলএ হৈছে আপোনাৰ নোহোৱাৰ আগতে জগত সিং ইন্টি এমএলএ হৈছে এনেকুৱা এমএলএ থকা সময়তে ডেভেলপমেন্ট হৈছে কম টকা আহিছিলে সেই সময়ত
কিন্তু কম টকাত সময়ত বিনামূলীয়াকৈ চাকৰি দিছে, বিনামূলীয়াকৈ পাতা দিছে বুলি আমি জানো সেই সময়ত। আৰু সেই সময়তো সকলো জাতি জনগোষ্ঠীক এক লৈ আগবাঢ়ি গৈছে, এক হৈ কাম কৰি গৈছে। কিন্তু আজি আপুনি অহাৰ পাছত সেইবোৰ ভুল প্ৰচাৰ কিয় চলাব, সেই ভুল মন্তব্য কিয় ৰাইজৰ আগত সেইবোৰ চলাব? আজি আমি যুৱক হিচাপে আজি আমি ষ্টাডি কৰি আছো, আমি প্ৰিপেয়াৰেশ্যন কৰি আছো, আমি সকলো কথা আমি এইবোৰ কথা আমি প্ৰিপেয়াৰ কৰিছো। আজি আপুনি যদি নাজানে, আৰ্টিকেলৰ কথা যদি নাজানে, আপুনি পাৰ্লিমেণ্টত সোধক, এছেম্বলিত সোধক, ডেভেলপমেণ্টৰ কথা আপোনালোকে সোধক। আৰু আজি আপুনি যিটো মন্তব্য আগবঢ়াইছে এই ওপৰত আমি বিৰোধিতা কৰিছো যে আপুনি সেইবোৰ আইন কানুন আপুনি একো নাজানে। আপুনি যদি সেই আইন কানুনসমূহ যদি জনা হলেহেঁতেন, সেই আৰ্টিকেলৰ কথা যদি জনা হেঁতেন, অট'নমাছ ষ্টেটৰ কথা যদি জনা হেঁতেন, কাৰ্বি আংলং ৰাইজৰ অভাৱ আৰু অভিযোগ সেইসমূহ যদি জনা হেঁতেন, কাৰ্বি আংলঙৰ যিমান জাতি আৰু জনগোষ্ঠী বসবাস কৰা লোকসকল আছে তেওঁলোকৰ আশা আৰু আকাংক্ষা যদি আপুনি নাজানে, তেতিয়াহ'লে আপোনাৰ নিচিনা নেতা আমাৰ বকাজান এলে থিয় কৰোৱাটো আমাৰ কাৰণে লাজজনক হ'ব লাগিব আমাৰ কাৰণে। আৰু আমাৰ ৰাইজ ইজা সজাগ সচেতন হ'ব লাগিব। এনে এজন ব্যক্তি হৈছে এজন কৰোণা ভাইৰাছ, যি কেইদিন আগত হৈছিলে কৰোণা ভাইৰাছ, তাতকৈ এইটো ডেঞ্জাৰাছ ভাইৰাছ হয়। আৰু সেই ভাইৰাছে ভৱিষ্যত অন্ধকাৰ কৰিব পাৰে, আৰু সেই ভাইৰাছে আমাৰ কাৰণে এটা বিপদ হ'ব পাৰে। সেই বিপদৰ পৰা যদি আমি বাচিব লাগে, এতিয়াৰ পৰা আমি ভাল চিকিৎসা ল'ব লাগিব। আৰু সেই ভাইৰাছৰ কাৰণে আমি এতিয়া তেওঁক আমি ভালকৈ আমি চিনাক্ত কৰিব লাগিব বেমাৰটো। আৰু তেখেতৰ মেণ্টেল প্ৰব্লেম হৈছে বুলি মই কম। এতিয়া তেখেতৰ মেণ্টেল প্ৰব্লেম হৈছে, আৰু তেখেতৰ এজন ডক্তৰ হয়, তেখেতে ভাল চিকিৎসা কৰি লওক ছাৰ। আপুনি ভাল চিকিৎসা কৰি লওক, তেজপুৰ যায়, আপুনিতো ডক্তৰে হয়, আপুনিয়ে জানিব। কিন্তু সেই কথাটো মই আপোনাক অৱগত কৰিছো। আজি আপুনি সেই খাৰ কোৱাৰ কাৰণেহে মই আপোনাক ক'ব বাধ্য হৈছো। ইমান দিনেতো আপুনি কোৱা নাছিলে। আৰ্টিকেল 244 এই কথা আপুনি এছেম্বলিটো মতা নাই, কিন্তু ইয়াত আহি আপুনি এইটো কথাটো কিয় ক'ব? আপুনিতো সেইটো কথা ক'বই নালাগিছিল। আপুনি কিয় ক'ব? সেইকাৰণে আপোনাৰ মেণ্টেল প্ৰব্লেম হৈছে নেকি বুলি মই ভাবো। তো সেই বস্তুটো আপুনি ভালকে এলাজ কৰি লওক, ভালকে ট্ৰিটমেণ্ট কৰি লওক বুলি আপোনাক অনুৰোধ কৰিছো। আজি সংবাদ মেলৰ যোগেদি আপোনাক অনুৰোধ কৰিছো, কাৰণ আপুনি সেই বেমাৰটো ভাল নোহোৱা পৰ্যন্ত আমাৰ কাৰ্বি আংলঙত এই ভাইৰাছটো বিয়পি থাকিলে আমাৰ কাৰ্বি আংলঙত আকৌ বিয়পি গৈ থাকিব এই ভাইৰাছটো। গতিকে আপোনাক অনুৰোধ কৰিছো যে আগন্তুক দিনত, আহি থকা দিনত এনেকুৱা ভুল মন্তব্য যাতে প্ৰচাৰ নকৰে, আৰু সেই কথাটো যাতে আপোনালোকে অন্য জাতি, অন্য ধৰ্ম, আমুক জগা তামুক জগা এইবোৰ কথা যাতে প্ৰচাৰ নচলায়। যি আপোনালোকে কৰিবলগীয়া আছে কৰক, ৰাজনীতি কৰিব আছে ৰাজনীতি কৰক, ৰাজনীতি কৰিব আছে ৰাজনীতি কৰক, ডেভেলপমেণ্ট কৰিব আছে ডেভেলপমেণ্ট কৰক। আপোনালোকৰ পাৱাৰ আছে, পাৱাৰ থকাৰ কাৰণে আপুনি MLA, আজি SDCৰো MLA হয়, আপুনি APJCৰো MLA হয়, আজি কংগ্ৰেছৰো MLA হয়, আজি আপোনাৰ বেলেগ CPMLৰ MLA হয়। বকাজান MLA তো আপুনি হেড অফ দ্য ইনচাৰ্জ, হেড অফ দ্য গাৰ্ডেন, হেড অফ দ্য পিলাৰ। আপুনি সেইটো আমুক পাৰ্টি, আমুক জাতি, আমুক ধৰ্ম কৈ থাকিলেতো নহব না। আজি চিফ CEM ডক্টৰ তুলিৰাম, তেওঁতো অল কাৰ্বি আংলং CEM হয়, চিফ এক্সিকিউটিভ মেম্বাৰ হয়, কিন্তু সেইটো বেলেগ পাৰ্টিৰ বুলি। এতিয়া মই যদি অপজিশ্যন লিডাৰ বুলি মই নিজক কোৱা কথা, আজি আমি যদি কওঁ কাৰ্বি আংলঙৰ চিফ মিনিষ্টাৰ CEM কোন হয় বুলি ক'লে আমিতো তুলিৰাম ৰঙাহে ক'ব লাগিব। এতিয়া তোমালোকৰ বকাজান LAৰ বিধায়ক কোন বোলে, আমিতো আপোনাৰ নামেই ল'ব লাগিব না ছাৰ। আজি অমৰ সিং টিছো আমাৰ মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট, আজি কাৰ্বি আংলঙৰ MP কোন বুলি ক'লেতো যিমান জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ আছে, যিমান ৰাজনৈতিক অৰাজনৈতিক ছ'চিয়েল অৰ্গানাইজেশ্যনকে ধৰি তেওঁলোকেতো ক'ব লাগিব যে আমাৰ কাৰ্বি আংলঙৰ MP আমুক অমৰ সিং টিছো, আমাৰ কাৰ্বি আংলং চিফ এক্সিকিউটিভ মেম্বাৰ CEM তুলিৰাম ৰঙা। MLA কোন বুলি ক'লে আপোনাৰে নাম ল'ব লাগিব। কাৰ্বি আংলং MLA যি কেইজন আছে, আপোনাৰ দৰসিং ৰঙা, আপোনাৰ বিৰা সিং লেং, আপোনাৰ সেই কেইজনেতো বৰ্তমান আমাৰ MLA। তো আমি এটা MLA নামটো আপোনালোকে ল'ব লাগিব। তো আজি আমুক পাৰ্টিৰ MLA হয়, তামুক পাৰ্টিৰ MLA হওক, যদি সেইটো আমুক পাৰ্টিৰ মানুহ ঘৰ হয়, সেইটো ৰাস্তা, এতিয়া মোৰ ঘৰৰ ৰাস্তা এতিয়ালৈকে আপোনালোকে বনাই দিব পৰা নাই। কিন্তু বেলেগ পাৰ্টি হোৱাৰ কাৰণে মোৰ ঘৰৰ ৰাস্তা বনাই দিয়া নাই নেকি?
তে সেইটো আমুক পাৰ্টি হয় বুলি কি সেই বেমাৰী কি আপুনি নাচাব নেকি আপোনাৰ স্কুল ষ্টুডেণ্ট হয় এইটো ষ্টুডেণ্ট বুলি ক'লে আপোনাৰ এটা স্কুল হয় সেই স্কুলতো বিভিন্ন ছাত্ৰ ছাত্ৰী বিভিন্ন জাতি ধৰ্মৰ ল'ৰা ছোৱালী স্কুলত পঢ়ে তো সেই বুলি কি সেইটোতো নাই মোৰ ষ্টুডেণ্ট নহয় সেইটোতো আমুক জাতি হয় তাক নপঢ়া মই ইয়াক পঢ়াম সেইটো ক'লেতো নহ'ব না ইউনিফৰ্ম কি কাৰণে ইউনিফৰ্মটো এটা ড্ৰেছ সেইটো কোনো জাতি ধৰ্ম বৰ্ণৰ চিন নাই আৰু সেই ইউনিফৰ্মটো ইউনাইটেড দেখাইছে ইউনিটি দেখাইছে আৰু সেই ইউনাইটেডলি আপুনি ইউনিটি আপুনি আনক দল সংগঠন যিমান আছে আনক পজিশন অপজিশনৰ সবক আনক আপোনাৰ দাবী আপোনালোকে আৰ্টিকল 240 ওপৰত মাত মাতি বলক বুলি আপোনালোকে কওক অট'নমাছ ষ্টেট আমি বিচাৰিব লাগে বলক আপোনালোকে আমাৰ লগত সহায় সহযোগ দিয়ক বুলি আপোনালোকে কওক না আপোনালোকে কিয় এইটো কোৱা নাই আপোনাৰ ষ্টুডেণ্ট হয় না অল অৰ্গানাইজেশ্যন অল পলিটিকেল পাৰ্টি যিমান আছে কাৰ্বি আংলঙত বা যিমান আপোনাৰ বোকাজান এলে সব জাতি জনগোষ্ঠী যিমান ধৰ্ম বৰ্ণৰ লোক আছে সবক আঁকোৱালি লওক সকলো এই ষ্টুডেণ্টক আপোনাৰ লৈ লওক তেতিয়া আপুনি কওক এছেম্বলিত কওক আপুনি টেবুলত গৈ আপুনি মানে মাৰি কওক যে আমাৰ দাবী এইটো আমাৰ মাং এইটো আৰু আমাৰ এই মাঙৰ কাৰণে আমি কত যুগৰ দিনৰ পৰা আমি দাবী কৰি আছো এই কথাটো স্পষ্ট আপুনি কওক না আপুনি এমএলএ নহয় আপোনাক এমপি বনাম এমপি নহয় আপোনাক চিএম বনাম আমি কাৰ্বি আংলং ৰাইজে যদি আপুনি অট'নমাছ ষ্টেট আনিব পাৰে কাৰ্বি আংলঙৰ আৰ্টিকল 244 যদি আপুনি আনিব পাৰে আমি আপোনাক নট ফৰ নেতা আমি নেতা বলে আমি গড ফাদাৰ হিচাপে আপোনাক মানিম গড ফাদাৰ হিচাপে আমি মানিম আপোনালোকে সেইটো কৰিব পাৰিব ক্ষমতা আছে আজি মই সংবাদ মেলৰ যোগেদি আপোনাক কৈছো স্যাৰ আপোনাৰ ক্ষমতা নাই আৰু নোৱাৰে আপোনালোকৰ মতামতটো আমি গম পালো আজি আপুনি মিডিয়া পাৰ্চন সাংবাদিকৰ প্ৰশ্নত আপুনি ক'লেই নহয় আৰ্টিকল 244 আহিলে লছ হ'ব এই কথাটো আপুনি কৈ দিলে মানে অট'নমাছ ষ্টেট নালাগে আৰু বিচাৰিব নালাগে আৰু বিচাৰিব নোৱাৰো এই কথাটো আপুনি স্পষ্ট আমাৰ সংবাদ মেলৰ আগত কৈ দিলে তো সেই গতিকে মোৰ অনুৰোধ স্যাৰ যাতে এই বিষয়সমূহ অপপ্ৰচাৰ নকৰিব আৰু নিজৰ স্বাৰ্থৰ কাৰণে আপুনি কৰিছে এই স্বাৰ্থৰ যদি আপুনি কৰিব আছে কৰি থাকক কিন্তু আমাৰ স্বাৰ্থ হৈছে কাৰ্বি আংলং ৰাইজৰ স্বাৰ্থ হৈছে অট'নমাছ ষ্টেটটো লাগিব আৰু আৰ্টিকল 244 এই নোপোৱা পৰ্যন্ত আমাৰ কাৰ্বি আংলং ৰাইজে আমি দাবী কৰি যাম আৰু দাবী কৰি থাকিম আৰু আমি ডু এণ্ড ডাই আমি কৰি প্ৰটেষ্ট কৰি যাম আৰু আপোনালোকৰ চৰকাৰ আছে পাৱাৰ আছে যি আমাক অত্যাচাৰ কৰিব আছে আমাৰ মাজত যিমান শাস্তি দিব আছে দিয়ক আমি চেক্ৰিফাইচ কৰিম আমি জেলত পঠাব আছে আমাৰ জেলত পঠাম নো প্ৰব্লেম আপোনাৰ কিবা যদি আমাৰ শাস্তি দিবলগীয়া আছে দিয়ক নো প্ৰব্লেম কিন্তু আমাৰ দাবী কেতিয়াও আমি ৰখিব নোৱাৰো আৰু আমি ৰৈ থাকিব নোৱাৰো আমাৰ দাবী সদায় থাকিব এইটোৱে কৈ মোৰ আজি সংবাদ মেলত আমাৰ সংবাদ মিডিয়া পাৰ্চন সাংবাদিক বন্ধুসকল আজি এই প্ৰচাৰসমূহ যাতে আপোনালোকে ৰাইজৰ আগত প্ৰচাৰ হয় আৰু এই বিষয়টো ডক্টৰ নোমল মণি ছাৰ যিখিনি কথা কৈছে এই কথাটো তেওঁ অৱগত যদিও হোৱা নাই আৰ্টিকল 244 এই কথা যদি তেওঁ নাজানিলে আমি শিকাম আৰ্টিকল 244 এই কথাটো এইটো মই স্পষ্ট কৈছো আমাৰ এএছডিসি অফিচ আছে আহক আৰু তেওঁ ডেভেলপমেন্টৰ কথা কৈ থাকে সদায় আমি এইটো কৈছো আমি ডেভেলপমেন্টৰ কথা আমি কোৱা নাই আপুনি কিয় ডেভেলপমেন্ট কৰা নাই আমি সেইটো কথা কোৱা নাই ডেভেলপমেন্ট আনিছে আপোনাক ধন্যবাদ কিন্তু আপুনি আৰ্টিকল 244 এই বিষয় কিয় ক'ব আপুনি এই বিষয়টো ক্লিয়াৰেন্স আপুনি দিব লাগিব আৰ্টিকল 244 এ আহিলে লছ হ'ব তেতিয়া অট'নমাছ কাউন্সিল থকাটো বি আমাৰ লছ হ'ব সেইটো আপুনি বেক কৰিব বিচাৰি আছে নেকি এটা আমাৰ ডাউট আমি ডাউট ফিল কৰিছে যে অট'নমাছ ষ্টেট বৰ্তমান ডিস্ট্ৰিক্ট কাউন্সিল এই কেএচিচি আপুনি মানে উভতাব বিচাৰি আছে নেকি মোৰ এটা প্ৰশ্ন আৰু এটা ডাউটফুল আৰু আপোনাৰ ফিলিংটো এইটো দেখুৱাই আছে হয় না ফিলিংটো এইটো আহি আছে আৰু চেমছন সিংটিৰ কথাও মই আকৌ দুহৰাব বিচাৰিছো আপুনি সেইটো এটা ফেমিলি পৰিয়ালৰ লগত কি ব্লাড আছে কি ৰিলেশনশ্বিপ আছে আমাৰ মিডিয়া সকলে আপোনাৰ সেই প্ৰশ্নটো সোধাও নাই আৰু আমিও সোধা নাই আৰু ইমান দিনে আপোনাৰ এই কথালৈ আজিলৈকে কোনো মানুহে প্ৰশ্ন আপুনি কোন জগাৰ হয় আপুনি কাৰ লগত কি ৰিলেশনশ্বিপ সেইবোৰ প্ৰশ্ন আমাৰ উঠা নাই আপোনাক একটা প্ৰশ্ন 1969 আৰ্টিকল 244 এৰ বিষয় আমাৰ কাৰ্বি আংলং প্ৰটেকশ্যনৰ কাৰণে কাৰ্বি আংলং উন্নয়নৰ কাৰণে এই আৰ্টিকলৰ কথাটো লৈহে আপুনি এটা বেয়াকৈ আপুনি কোৱা কাৰণে এই কথাটো লৈহে আমাৰ কাৰ্বি আংলং ৰাইজে আপোনাক বেয়া পাইছে সেই বেয়া পোৱাতে আজি আপুনি নিজৰ
পৰিচয় দেখুৱাইছে যে চেমচন সিং টি থেংকুৰ সিং টি আমাৰ মা আমুক তামুক আপুনি এইবোৰ আপোনাৰ মেণ্টেল বেয়া হৈছে আপোনাৰ মেণ্টেল প্ৰব্লেম হৈছে ছাৰ সেইকাৰণে আপুনি ভালকে চিকিৎসা কৰি লওক বুলি মই আপোনাক আকৌ কৈছো নমস্কাৰ